হাই গাইজ, বৰ্তমান মই আছোঁ এতিয়া গুৱাহাটী এয়াৰপৰ্টত। বহুত দিনৰ মূৰত আপোনালোকক মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুৱাহাটী এয়াৰপৰ্টত পাইছোঁহি। আজি চেন্নাই যাবলৈ ওলাইছোঁ। তো আপোনালোকে চাই থাকক মোৰ চেন্নাই ব্লগবোৰ। তো এতিয়া ভিতৰলৈ যায় টিকেট বৰ্ডিং পাছ উলিয়াই লৈ আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি, চাই থাকক। গাইজ, তাৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ থৈ দিওঁ। আমাৰ ফ্লাইট আছিল 8:30 বজাত ৰাতিপুৱা। আমাৰ ঘৰ যিহেতু মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ 2 ঘণ্টা লাগে তালৈ যোৱালৈ, সেইকাৰণে আমি 4টা বজাতে গৈছিলোঁ। কিন্তু যোৱা বাটত জাম লগাতে আমাৰ বহুত সময় ৰখিব লগা হ'ল। সেইকাৰণে আপোনালোক আৰু এটা কথা কৈ থৈ দিওঁ যে মানে আপোনালোক ইম্পৰ্টেণ্ট কাম থাকিল বা ক'ৰবালৈ যাবলৈ হ'লে বহুত সোনকালে যাব, 3-4 ঘণ্টা আগতে যাব, যাতে কিবা বিপদ আপদ হ'লে সোনকালে আকৌ সময়মতে যাতে পায়গৈ। আহক এতিয়া ভিডিঅ'টো চাওঁ। তো ফাইনেলি গাইজ বৰ্ডিং পাছ লৈ লোৱা হ'ল, চেক টেক কৰি দিলে আমাক। এতিয়া বৰ্তমান গেট নাম্বাৰ 9লৈ আহি আছোঁ। গেট নাম্বাৰ 9 দি যাব মানে একদম বিন্দাছ ওপৰত আহি আছোঁ। একদম ওপৰত আহি আছোঁ, চাই থাকক। আপোনালোকক অলপ মানে এয়াৰপৰ্টৰ ভিতৰত চৌপাশটো দেখুৱাই দিম। তো চাই থাকক, বেছ ধুনীয়া লাগিব, বুলি লাগিব গাইজ। উইবা হ'ল, সিহঁতে এতিয়াও পোৱাহিয়ে নাই। ফাইনেলি গাইজ ভিতৰত সোমাই গ'লোঁ প্লেনৰ ভিতৰত। এতিয়া বিন্দাছ যাই থাকিব লাগে আৰু, চাই থাকক। তো ফাইনেলি গাইজ বহি ল'লোঁ পূৰা একদম। মোৰ ছিটটো 26E হয়। বিন্দাছ বহি ল'লোঁ। এইফালে মোৰ লগত কষ্ট ভাইও আছে। বিন্দাছ এতিয়া গৈ আছোঁ, চাই থাকক আপোনালোকে। নিউ চেন্নাই নিউ জেগা দেখুৱাই থাকিম আপোনালোকক। তো ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। A few moments later. গাইজ কফি লৈছোঁ বিন্দাছ। এগিলাচ মই এগিলাচ লৈছোঁ। 1 গিলাচ 100 rupees। বিন্দাছ এতিয়া কফি খাব লাগে। চাই থাকক আপোনালোকে। 1 গিলাচ 100কৈ। গাইজ খাই ভালে লাগি আছে, ইমান বেয়া লাগি থকা নাই। চ' ফাইনেলি গাইজ পাই গ'লোহি চেন্নাই লেণ্ডিং কৰিলোঁ। ইয়াত বহুত গৰম হয়, 29 ডিগ্ৰী চেলচিয়াছ। এতিয়া বিন্দাছ উবেৰ এটা লৈ আপোনালোকক দেখুৱাই আছোঁ কি ডেষ্টিনেশ্যনত যায়, কি ভিডিঅ' দেখাব পাওঁ, কেনেকুৱা প্লেচ দেখুৱাব পাওঁ। বাকী এইফালে চেন্নাই এয়াৰপৰ্টটো চাওক, মই দেখুৱাই দিছোঁ আপোনালোকক। গ্ৰাউণ্ড ফ্ল'ৰটো, আমি একেবাৰে তলত আছোঁ। বাকী এনেই ওপৰত বহুত আছে। আৰু আমাৰ গুৱাহাটী এয়াৰপৰ্টটোতকৈ চেন্নাই এয়াৰপৰ্টটো বহুত ডাঙৰ। এইটো মা বুলি কয়, যেনেকৈ আমাৰ গুৱাহাটী এয়াৰপৰ্টটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ, এইটো মাৰ এয়াৰপৰ্ট বুলি কয়। ত' ফাইনেলি গাইজ একেবাৰে মানে চেন্নাই এয়াৰপৰ্টৰ বাহিৰত ওলাই আহিলোঁ। এতিয়া ফাৰ্ষ্ট অফ অল আমি উবেৰ এটা বুক কৰি লওঁ। উবেৰটো বুক কৰি লৈ ক'ত যোৱা হ'ব আপোনালোকক দেখুৱাই আছোঁ। আজি হয়তো তেনেকৈ যোৱা হ'বও পাৰে, নহ'বও পাৰে। তো ৰুমত যাই লওঁ, যদি মন যায় তাৰপিছত মেৰিনা বিচ তেনেকৈ যাব লাগিব। ফাৰ্ষ্ট এতিয়া উবেৰ এটা বুক কৰি লৈ আমি ফাৰ্ষ্ট ৰুমটো লৈ চাই লওঁ কোন জেগাত থাকোঁ, কি কৰোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকক একে শেষলৈকে। ফাইনেলি গাইজ উবেৰ বুক কৰি এতিয়া বৰ্তমান গৈ আছোঁ আমি। উবেৰ আহি গ'ল, আমি এতিয়া বিন্দাছ বহি আছোঁ। এইফালে ভাইয়াই চলাই আছে, এইফালে বন্ধু একদম মোবাইল টিপি আছে। भैया आपका क्या नाम है? कार्तिक। अच्छा, कार्तिक अच्छा नाम है।
তো ফাইনেলি গাইজ ৰুমত আহি পাই গ'লোঁ। এইটোৱে আমাৰ ৰুমটো। আজি চাওক, এই দুদিনমান থাকিম, এইটো ৰুমতে বিন্দাছ থাকিম। এইটো চাই লওক, এইটোৱে ৰুমটো। বিন্দাছ 2000 টকাত বুক কৰিছোঁ দুদিনৰ কাৰণে। এইটোৱে আৰু বিন্দাছ ৰুমটো। গাইজ চেন্নাইত বহুত গৰম। তো এতিয়া 4টামান বাজিছে। আমি ভাতটো খাবলৈ দুইজনে আহি আছোঁ। সি আগে আগে সেইফালে, মই একদম পাছে এটা চেন্নাইতো অসমীয়া এখন হোটেল আছে। অসমীয়া হোটেলখন আপোনালোকক দেখুৱাই দিম, চাব। মোৰ আগৰ এটা ভিডিঅ' চালে আপোনালোকে পাব। আৰু এবাৰ আহিছিলোঁ এইফালে, মানে ভাল লাগে। কালি আপোনালোকে নতুন ভিডিঅ' পাই থাকিব। তো এতিয়া আছে আপোনালোকৰ হোটেলখনো দেখুৱাই দিছোঁ, চাই থাকক। তাত যাই ভাতটো খাই লওঁ অলপ। তো গাইজ এইখনে হোটেল ব্ৰহ্মপুত্ৰখন, অসমীয়া হোটেলখন। এইখনে এতিয়া বিন্দাছ যায়। ফাইনেলি গাইজ হোটেল ব্ৰহ্মপুত্ৰতে ওলালোহি খাব। বিন্দাছ চিকেন পোলাও লৈ লৈছোঁ এইফালে। 1 প্লেটটো 10K, 210 টকাকৈ। এতিয়া চিকেন পোলাওটো খাই লওঁ আপোনালোকৰ। বিন্দাছ বহুত দিনৰ মই চিকেন পোলাও খাম। এইফালে একদম পূৰা একদম এইখনে অসমীয়া হোটেল, মানে চেন্নাইত এখন বিন্দাছ মানে অসমীয়া হোটেল আছে। তাত ডিম্পুদাও আহিছিলে, আপোনালোকে ভিডিঅ' চাইছে যদি গম পাব। তো খাই লওঁ।